মই ভাড়া দি থৈ দিছিলোঁ এই গৌৰংগ দাসক। এতিয়া কি হ'ল এতিয়া চিলিণ্ডাৰ বোলে ব্ৰাছ হৈ পেলাই ঘৰটো জ্বলি গ'ল। মই এতিয়া থকা নাছিলোঁ, মই ইয়াতে নাথাকোঁ, মই ঘৰত আছিলোঁ। মোৰ ঘৰ হ'ল বেতনাথ। পিছত যে মই গম পাই পেলাই মই আহিলোঁ। এতিয়া এই ঘৰটো গোটেই জ্বলি একেবাৰে শেষে হৈ গ'ল, ভাল বস্তু চব শেষ হৈ গ'ল। টিভিৰ পৰা বোলে টিভিৰ বোলে ভিতৰত কিবা আছে, সেইটো বস্তু বোলে ফাটি গৈছিল, টিভিটো লগে লগে জুই উঠি গৈছিল। বোৱাৰীটো বোলে মাইনাটো ফুলত লৈ বুলি মানুহ মাতি আছিল, আৰু ঘৰৰ পৰা বোলে কিবা কিবি ওলাব পৰা নাই বোলে। কোন আছিল ইয়াতে এতিয়া বৰ্তমান দেখোন কোনো নাই। কাৰ ঘৰ আছিল এইটো? গোবিন্দ মহাজন। গোবিন্দ মহাজন এইটো কোন আছিলে ইয়াতে? ইয়াতে কিবা ভাড়াতে আছিল। ভাড়াতে আছিল, মালিক নাথাকে আৰু? মালিক নাথাকে, ভাড়া। কেইটামান বজাত লাগিছে? কেইটামান সেইটোতো আমি কিমান দেৰি আছে? দেৰি লাগাতো ইমান বস্তু মই গম পোৱা নাই। মানুহ দাউৰা দাউৰি কাৰণে দেখা পালোঁ। তথাপিও মানে 4টামান হ'ব নেকি। এনেতো চবে জ্বলি গৈছে, কোনো নাই। চিলিণ্ডাৰ টিভি চিভিটো একোৱেই নাই, চব জ্বলি গৈছে। চব জ্বলি গৈছে।